অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত আমাৰ বাগাপাৰা গাঁও পঞ্চায়তত বিশেষকৈ আমাৰ গাঁৱলীয়া অঞ্চলৰ ছাত্ৰ ছাত্ৰী তথা যিবিলাক শিল্পী আছে সাংস্কৃতি সভ্যতা সকলো দিশত আগবাঢ়ি লৈ যোৱাৰ কাৰণে চৰকাৰে যে কাৰ্যসূচী লৈছে সেই কাৰ্যসূচীৰ আজি আমাৰ বাগাপাৰাত এই সাংস্কৃতিক কাৰ্যসূচী পালন কৰা হয়। আমি অকল ছাত্ৰ ছাত্ৰীয়ে নহয়, এই অঞ্চলৰ বিশেষকৈ সচেতন ব্যক্তি তথা সকলো ৰাইজ মহিলা সকলোৰে আমি পূৰ্ণ সহায় সহযোগিতা পাইছোঁ। ইয়াতে আমাৰ এই অঞ্চলৰ যিবিলাক লোকনৃত্য লোককৃষ্টি তাৰোপৰি আমাৰ আৰু জ্যোতি সংগীত আছে, আমাৰ নজৰুল সংগীত আছে, আমাৰ ৰবীন্দ্ৰ সংগীত আছে, আমাৰ ভূপেন হাজৰিকাদাৰ সংগীত আছে, বিভিন্ন কাৰ্যসূচী লগতে কবিতা আবৃত্তিও আছে। কিন্তু এতিয়ালৈকে আমি সকলো শেষ কৰিব পৰা নাই। আমাৰ আৰম্ভ হৈছে, আমি সকলোখিনিয়ে শেষ কৰিম। বাগাপাৰা পঞ্চায়ত কাৰ্যালয়ৰ অনুষ্ঠানত আছোঁ আৰু আমাৰ মহাসাংস্কৃতিক মহাসংগ্ৰাম যিটো হৈ আছে আমাৰ অসমৰ পৰা যিটো এই ধুনীয়া এটা পদক্ষেপ লৈছে আমাৰ হেমন্ত শৰ্মা চাহেবে, আৰু মোৰ খুব ভাল লাগিছে। আমাৰ গায়ক হৈ যিমান প্ৰতিভা আছে ওলাই আহিব আমাৰ মাজত, আৰু এইকাৰণে আমি ধন্যবাদ জনাইছোঁ আৰু অসমৰ জনসাধাৰণক এই অনুষ্ঠানত সকলোকে আহ্বান জনাইছোঁ সহযোগিতা আৰু সহযোগ কৰিবলৈ। ধন্যবাদ। আমি ইয়াত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জাজমেণ্টতে পানাঘাটত আহিছোঁ। পৰিৱেশটো দেখি ভাল লাগি আছে। আমি যিমানখিনি জাজমেণ্ট অলৰেডি কৰিছোঁ তাতে ইমান ধুনীয়াকৈ বাদ্যযন্ত্ৰ দি গান গোৱা পোৱা নাই। ধুনীয়া হৈ লাগিছে। ইয়াত পৰিৱেশটো যিটো লোকনৃত্যৰ যিটো পৰিৱেশ সাজপাজ দেখি বৰ ধুনীয়া লাগি আছে। বাকী যিমানখিনিৰ পৰা যিমানখিনি আমি জাজমেণ্ট কৰিলোঁ অলৰেডি, গাঁও এলেকাত যিবিলাক এইবিলাক কালিও মোৰ তাতে ঠাইত আছিল যেন মেলাৰ নিচিনা। আমাৰ ইয়াত এনেকৈ ধৰণৰ প্ৰগ্ৰাম গাঁও অঞ্চলত ইমান ধুনীয়াকৈ এৰেঞ্জমেণ্ট নহয়, ইমান সুবিধাও নাপায়। যেনেকৈ পৰিৱেশটো যেনেকৈ ৰাখিছে, ইয়াত মেলা পাতিছে, মানুহৰ সমাগম একদম ধুনীয়াকৈ একদম পূৰাপূৰি একদম সহযোগিতাত পাইছোঁ আমি। সিহঁতেও কৰি আছে আৰু আগামী দিন এনেকৈ চলি থাকিলে আশা কৰোঁ আৰু উন্নতমানৰ নৃত্য গীত শুনা পাম বা দেখা পাম। ইয়াত গানৰখিনি 4টা বিভাগত আছে। বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ, ভূপেন হাজৰিকাৰ গীতৰ আছে, লগতে আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতৰ আছে 4টা গীত, আৰু 2টামান গ্ৰুপ ডান্সৰ যিটো সেইটো হ'ল বিহু, আৰু এথেনিক ডান্স দিছে। ইয়াত আমি গোৱালপাৰীয়া আৰু হাজং নৃত্য, কোচ নৃত্য, ৰাভা নৃত্য, যিমান এথেনিক নৃত্য পৰে